Hey guys, আজি দুখন হাতত দুটা বাল্টিং লৈ আহিছো কিহৰ কাৰণে আনিছো গম পাইছে না হয়তো আপোনালোকে গম পোৱা নাই কৈ আছো তো গাইস গৈ থাকো বলক তেনেহলে আপোনালোকেও ভিডিওটো চাই থাকক আহক ৰাই এইখন লৈ লও গাইস বলক এইখন লৈ কি কৰিম গম পাইছে চাকে অলপ চলপকে এইখন দেখিছে নহয় গম পাই তো গাইস এফালে আঠা লগাই লৈছো তাপা এতিয়া পানী গাইস মানে পানীটো উভতি আইছে এটো মানে মাটিতে সব মানে দি পানী ভেটি লব লাগিব পটাপট মাটি কেছমান দি তো গাইস ইয়াৰ পৰা মাটি নিছো আপোনালোকে দেখিবলৈ পাইছে বহুত দূৰৰ পৰা মাটি নি তাত দিছো গাইস পানী হিচি ভাগ লাগি গলগে সেইকাৰণে পানী অলপ খাই লওঁ ভালমান পানী আছে আৰু এতিয়াও এইয়া চক পানী এতিয়াও কিমান আছে চক পানীটো খাই ললো গাইস মাছ সিচিবলৈ 3টা মানুহ আহিছো কাণ্ড কি দিছে নে এটা বহি চাইছে আৰু এজনী ৰদ হিচি আছে চাব নেকি এতে মাছ হিচিবলৈ আহিছে এইটোক বাল্টিং দিয়া কৈছে মাছ হিচে এইফালে মাছ খায় মাছ হিচিছে চক বাল্টিং লৈ পানী শুকুৱাব নোৱাৰে চক হেয়া মাছ হিচিছে দিছে না গাইস হেই গাইস মাছ হিচিছে চক এনেকৈ মাছ হিচা ক'ৰবাত দেখিছিলে চক গাইস বলক পটাপট হিচি মেলি পানীখিনি শুকুৱাই মাছখিনি ধৰি আপোনালোকক দেখাম মাছ হিচাৰ মাজতে চাহু অলপ খাই লৈছো গাইস দুটকীয়া মিমিয়ে দি পানী হিচি থকাৰ মাজতে এইখিনি আপোনাৰ আঠুৱাত যিখিনি লাগিলে এইখিনি পুঠি মাছখিনি চক পানী হিচি থকাৰ মাজতে পাইছো আজি আৰু ওলাব চাগে অলপ আশা কৰিছো আৰু শুকাই লগীয়া চাই লওক মাছ ওলাইছে কি আৰু আয়ো বহুত কষ্ট দেই মাগুৰ মাছ চেঙেলী মাছ শিঙৰা মাছ বিচাৰি গাইস এতিয়া মই এই এনেকে খুলি খাম চাব দেই ডবল মাছ ওলাব পাই ইয়াত মাগুৰ গৰৈ এইখানে চা এইখানে থকা মাছকেইটাও লুকাইহে যাব থকা মাছো লুকাইহে যাব পালে হৈ গ'ল আছে না মাছ মাছ হা আছে পাইছ কেনেকে ঘুলুকি চাব দেই মাছ ধৰিলে আপোনালোকে মোৰ কতেকে এই মায়েও ঘুলুকি আছে দেখিছে নাই মাছ ধেৰ পাইছে গাইস মাছ ধৰা হৈ গ'ল এটা মাছখিনি কিমান পালো চাব নেকি ভালেখিনি পাইছো এইয়া পাই মাছ আপোনাৰ 3 কেজি উচৰাচৰি পাইছো এইফালে আছে আপোনাৰ এইবিলাক কি মাছ মা
এইবিলাক পুঠি, দনিকণা, শিঙৰা, কাৰৈ, গৰৈ। এইবিলাক পুঠি, শিঙৰা, কাৰৈ, গৰৈ আৰু এইফালে শিঙি আছে ন? শিঙিও আছে। মাগুৰ। এইবিলাক দিছে। মাগুৰ কেইটামান পাইছোঁ, সৰু সৰু পোৱালি, বেছি নাপালোঁ। সেয়াই আৰু মাছ ইমানেই আজিলৈ ইমানেই। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিম।